हेलो फ्रेंड्स नमस्कार जनाइছো আপোনালোক সকলোকে আৰু লগতে মই আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো দিনত মানে মই ভিডিও কৰিব অলপ সুবিধা নাপালো হেহে ৰাতি পিঠা বনোৱাখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছো এই ভিডিওটো কৰিবলৈ লৈছো আৰু চাব বুলি আশা ৰাখিলো নাৰিকল দিয়া পিঠা বনাবৰ বাবে মই এতিয়া নাৰিকলখিনি গুড়া কৰিব লৈছো আৰু মই পিঠা বনোৱাৰ বহিলো আৰু এইখন ফাৰ্ষ্টৰ পিঠাখন গল পুৰি আৰু নেক্সটখন ট্ৰাই কৰিছো ভাল হৈছে আপোনালোকক দেখুৱাই থাকিম ভালে চাওক আমাৰ মায়ে বনাইছে তেল পিঠা আৰু ইয়াতে ভাজি আছে तो फाइनली 11টা বজাত পিঠাখিনি বনোৱা হৈ গল আৰু টোপনি লাগিছে তো যোৱাকালি ৰাতি মই শুকান পিঠা নাৰিকলৰ পিঠাখিনি বনালো আৰু আজি মই নাৰিকলৰ লাৰু বনাম আৰু দেখা পাইছে আপোনালোকে মই ভেলা ঘৰত আছো ভেলা সৰুকৈ বনাইছে আমাৰ ভাইটিহঁতে মানে ভেলাঘৰটো আজি জ্বলোৱা নহল কাৰণ আমাৰ বাথৌ বড়োসকলৰ বাথৌ পূজাৰ যিসকলে কৰে সেইসকলৰ নিয়ম মতে মানে আজিহে দুমাহীৰ দিনাখনহে ভেলাঘৰত ভোজ ভাত খাব আৰু অহাকালি মাঘৰ 1 তাৰিখে ভেলাঘৰটো ৰাতিপুৱা গা পা ধুই পিনে জ্বলাই দিয়ে সেইটো এটা নিয়ম আছে আমাৰ বাথৌসকলৰ এইটো হৈছে গ্ৰীণ কালাৰৰ পিঠা এইটো মানে অলপমান বেলেগকৈ বনালো আৰু এবাৰ তাৰপিছত ইয়াত কোনো ধৰণৰ ফুড কালাৰ ইউজ কৰা হোৱা নাই ইয়াতে লাই পাত দিছোঁ দুখনমান তাৰপিছত লাই পাতৰ ফ্লেভাৰটো আহি যায় আৰু ইয়াতে লাই পাত দিলে ফুড কালাৰো ইউজ কৰিব পাৰি মই ফুড কালাৰ ইউজ কৰিব ইমান ভাল নহয় মই লাই পাতটোকে 4খন দি দিলোঁ আৰু অলপ এনেকৈ হৈছে আৰু মই এতিয়া নাৰিকলখিনি ৰুকিব ওলাইছোঁ গুড়া কৰি ল'ম নাৰিকলখিনি লাৰু বনাম এতিয়া লাৰু বনাই পিনে মালপোৱা বনাম তাৰপিছত আৰু অলপ কিবা কিবি বনাব আছে ফাৰ্ষ্টে মই এতিয়া নাৰিকলৰ লাৰুখিনি বনাই ল'বলৈ ওলাইছোঁ আমাৰ নাৰিকলখিনি গুড়ি কৰা হৈ গ'ল নাৰিকলখিনি মই ৰুকি ল'লোঁ আৰু ইয়াতে চেনি মিক্স কৰিম এতিয়া মই লাৰু বনাওঁ যেহেতু হৈ গ'ল তাৰপিছত এতিয়া মই বনাবলৈ লৈছোঁ মালপোৱা এইখিনি চাওক মোৰ মালপোৱাখিনি বনোৱা হৈ গ'ল আৰু আজি মোৰ পিঠা বনোৱা কামখিনিহে হৈ গ'ল আৰু আজি পিঠা বনোৱা হৈ গ'ল তো আৰু ভেলাঘৰৰ কামখিনি আপোনালোকক দেখুৱাম নেক্সট এটা ভিডিঅ' আহিছে তাতে তাৰপিছত তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ সকলোকে মোৰ ফালৰ পৰা বাই বাই